মই পুৰবীৰ কিটচেনৰ পৰা আজি অতি লোভনীয় এটা পুৰা কঁঠাল গুটিৰে পিটিকা এটি লৈ আহিছোঁ। নিশ্চয় আপোনালোকে ভাল পাব। তাৰ কাৰণে মই লৈছোঁ কঁঠাল গুটি কেইটামান, পিঁয়াজ কুটি লৈছোঁ এটা ডাঙৰ, কেঁচা জলকীয়া লৈছোঁ 5-6টা, নিমখ অলপমান, কুটা ধনিয়া লৈছোঁ অলপ ডাঙৰ ডাঙৰকৈ কুটি লৈছোঁ, মিক্সি মাৰিম যিহেতু, আৰু লৈছোঁ দিবৰ কাৰণে তেল। কঁঠাল গুটি সৰু কাপেৰে প্ৰায় 1 কাপ হ'ব। এতিয়া মই গেছ অন কৰি কঁঠাল গুটিকেইটা ভাজি ল'ম, শুকানে ভাজি ল'ম। দেখুৱাম মই কেনেকৈ কিমান ভাজিব লাগিব। এয়া কঁঠাল গুটি পুৰা প্ৰায় হৈ গৈছে। কম জুইত আধা ঘণ্টাৰ ভিতৰত ভজা হৈ যায়। দেখিলেই গম পাব কঁঠাল গুটিকেইটা এনেকৈ অলপমান ক'লা ক'লা পৰিব, তেতিয়াই সিজিছে। গেছটো বন্ধ কৰি দিলোঁ। কঁঠাল গুটিকেইটা ড্ৰাই ৰোষ্ট কৰি ঠাণ্ডা হ'ব দিলোঁ। অলপ ঠাণ্ডা হোৱাৰ পিছত মিক্সিত দি দিছোঁ। এতিয়া মই ইয়াত কুটি লোৱা পিঁয়াজ, জলকীয়া, কেঁচা জলকীয়া দি দিছোঁ আৰু ধনিয়া কুটাখিনি দি দিছোঁ। নিমখটো কম বেছি পৰিমাণে নিজে দিব। মিক্সি মাৰিম এতিয়া মই মিক্সি মাৰোঁতে ফাইন পাউডাৰ কৰি দিয়া নাই, অলপমান মিক্সিটো ঘূৰাই ৰখাই দিছোঁ। তেনেকৈ চাই পেলাই দিব। ইয়াত মই এতিয়া কেঁচা মিঠাতেল অলপ দি দিম, 1 চামুচ দিলেও হ'ব। মোৰ কঁঠাল গুটি পুৰা চাটনি ৰেডি। এই চাটনিবিধ আপোনালোকে ভাতৰ লগত খাই খুব এনজয় কৰিব পাৰিব। মোৰ এই ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।